ওম শান্তি। 20 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, জ্ঞানৰ ধাৰণাৰ লগতে সত্যযোগী বাদশ্বাহীৰ কাৰণে স্মৃতি আৰু পবিত্ৰতাৰ বলো জমা কৰা। প্ৰশ্ন: এতিয়া তোমালোক সন্তানসকলৰ পুৰুষাৰ্থৰ লক্ষ্য কি হ'ব লাগে? উত্তৰ: সদায় আনন্দিত হৈ থকা, অতি অমায়িক হোৱা, সকলোকে প্ৰেমেৰে চলোৱা, এয়াই তোমালোকৰ পুৰুষাৰ্থৰ লক্ষ্য হওক। ইয়াৰ দ্বাৰাই তোমালোক সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ হবাগৈ। প্ৰশ্ন: যাৰ কৰ্ম শ্ৰেষ্ঠ তেওঁৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁৰ দ্বাৰা কোনেও দুখী নহ'ব। যেনেকৈ পিতা দুখহৰ্তা সুখকৰ্তা, তেনেকৈ শ্ৰেষ্ঠ কৰ্ম কৰোতাজনো দুখহৰ্তা সুখকৰ্তা হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ দ্বাৰা প্ৰাপ্ত জ্ঞান আৰু উত্তৰাধিকাৰ স্মৃতিত ৰাখি সদায় হৰ্ষিত হৈ থাকিব লাগে। জ্ঞান আৰু যোগ আছে, গতিকে সেৱাত তৎপৰ হৈ থাকিব লাগে। 2. সুখধাম আৰু শান্তিধামক স্মৰণ কৰিব লাগে। এই দেৱতাসকলৰ দৰে অমায়িক হ'ব লাগে। অপাৰ আনন্দত থাকিব লাগে। আত্মিক শিক্ষক হৈ জ্ঞান দান কৰিব লাগে। বৰদান: দেহ সম্বন্ধ আৰু বৈভৱৰ বন্ধনৰ পৰা স্বতন্ত্ৰ, পিতাৰ সমান কৰ্মাতীত হোৱা। যিসকল নিমিত্ত মাত্ৰ নিৰ্দেশনা অনুসৰি প্ৰবৃত্তিৰ তত্বাৱধান লৈও আত্মিক স্বৰূপত থাকে, মোহৰ কাৰণে নহয়, তেওঁলোকক যদি এতিয়াই আদেশ দিয়া হয় যে গুচি আহা, তেন্তে গুচি আহিব। সুহুৰি বাজিল আৰু ভাবতেই যাতে সময় গুচি নাযায়, তেতিয়া নষ্ট মহা বুলি কোৱা হ'ব। সেইকাৰণে সদায় নিজক পৰীক্ষা কৰিব লাগে যে দেহৰ, সম্বন্ধৰ, বৈভৱৰ বন্ধনে নিজৰ ফালে আকৰ্ষিতটো নকৰে। য'ত বন্ধন থাকিব তত আকৰ্ষণ থাকিব, কিন্তু যি স্বতন্ত্ৰ তেওঁ পিতাৰ সমান কৰ্মাতীত স্থিতিৰ সমীপত আছে। শ্লোগান: স্নেহ আৰু সহযোগৰ লগতে শক্তিৰূপ হোৱা, তেতিয়া ৰাজধানীত আগত স্থান প্ৰাপ্ত কৰিবা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যিমানে এতিয়া তন, মন, ধন আৰু সময় লগোৱা, তাতকৈ মনৰ শক্তিসমূহৰ দ্বাৰা সেৱা কৰিলে বহুত কম সময়ত সফলতা অধিক প্ৰাপ্ত হ'ব। এতিয়া নিজৰ প্ৰতি কেতিয়াবা যি পৰিশ্ৰম কৰিবলগীয়া হয়, নিজৰ স্বভাৱ পৰিৱৰ্তন কৰাৰ বা সংগঠনত চলাৰ বা কেতিয়াবা সেৱাত কম সফলতা দেখি হতাশ হোৱাৰ, এয়া সকলো সমাপ্ত হৈ যাব। ওম শান্তি।